বিহু হয় আৰু গৰুক গা ধুৱাবৰ বাবে মই চাকৰ বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু মাহ হালধিখিনিও পিচি ল'লোঁ। এইখিনি ৰেডি হৈ গ'ল। এইডাল মাখিয়ে টিপা থয়, গৰু আহিলে মাখি গৰু গাত কোবাব দিব। মই বনাইছোঁ এইডাল আকৌ দেউতাকে বনাইছে। এয়া গুলিমতীও ধুব। বৰ গৰু এইফালে ল'ৰাই দেউতাকে বাৰীত আমলৰি পাৰিছে দেই। আমলৰি বহুত কামুৰিছে সিহঁতক, হ'লেও এৰাত নাই আৰু আমলৰি খাইহে এৰিব আৰু। সেইকেইটা নিয়মটোৰ কাৰণে হ'ব। আজি আকৌ গৰু বিহুৰ দিনা আমলৰি খালে ভাল।